ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত কানাইৰ চাতুৰি নামৰ পাঠটি আলোচনা কৰিম। পাঠটি আলোচনা কৰাৰ আগতে আমি কবি শ্ৰীধৰ কন্দলী সম্পৰ্কে কিছু কথা জানি লওঁ আহা। কবি পৰিচয়: শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। তেখেতৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। অৰ্থাৎ শ্ৰীধৰ কন্দলীৰ যিবিলাক লিখনি, সেই লিখনিবিলাকত আমি বৈষ্ণৱ ধৰ্মৰ বিভিন্ন নীতি আদৰ্শ, ভাৱাদৰ্শ আদি দেখিবলৈ পাওঁ বা দেখিবলৈ পোৱা যায়। তেওঁৰ দ্বাৰা ৰচিত কাব্য পুথি দুখন হৈছে কাণখোৱা আৰু ঘুনুচা কীৰ্তন। কাণখোৱা পুথিখনৰ কিছুমান নিজস্ব বৈশিষ্ট্য আছে। অৰ্থাৎ কাণখোৱা পুথিখনত কেনেধৰণৰ ৰচনা আছে তাৰ সম্পৰ্কে আমি জানি লওঁ আহা। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য সহজ সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ শিশুত্বৰ ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে। পুথিখন দুটা অংশত ভাগ কৰিব পাৰি। প্ৰথম অংশত কাণ খোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱাত তেওঁ অভিমানত মাকক কোৱা নানা কথাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। তোমালোকৰ পাঠ্যপুথিত থকা কানাইৰ চাতুৰি পাঠটিও কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। পাঠটিত শিশু কৃষ্ণৰ ঈশ্বৰত্বৰ পৰিৱৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশু এটিৰ চিত্ৰ বৰ্ণনা কৰা হৈছে। অৰ্থাৎ মানৱ শিশু ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই কেনেধৰণৰ লীলা কৰিছিল তাৰে কিছু অংশ এই কানাই চাতুৰি পাঠটিত শ্ৰীধৰ কন্দলীয়ে বৰ্ণনা কৰিছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহাচোন আমি কানাই চাতুৰি পাঠটি আলোচনা কৰোঁ। কানাই বুলিলে আমি শ্ৰীকৃষ্ণৰ কথা বুজোঁ, নহয়নে? আৰু চাতুৰি শব্দৰ অৰ্থ হৈছে টেঙৰালি বা টেঙৰামি। অৰ্থাৎ মানৱ শিশুৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই কেনেধৰণৰ দুষ্টালি, কেনেধৰণৰ টেঙৰামি কৰিছিল সেই বিষয়ে এই পাঠটিত কবি শ্ৰীধৰ কন্দলীয়ে বৰ্ণনা দাঙি ধৰিছে। এতিয়া তোমালোকে পাঠটি মন কৰিবা। একদিনা প্ৰতি ভকত বৎসল কৃপাময় দেৱহৰি ৰজনী প্ৰভাতে সুতীয়া আচন্ত মিছা অপমান কৰি। একদিনা, এদিনা